Hello friends, লৈ আনিছোঁ আপোনালোকলৈ এটি নতুন কবিতা। মোৰ এই কবিতাটিৰ নাম হ'ল এপিপছ। কৈশোৰৰ পৰা যৌৱনলৈ এটি প্ৰশ্ন আৰু উত্তৰ। দুনিয়াৰ মজদুৰ একাষত পুঁজিপতিৰ বিলাসী গাড়ীত ভ্ৰাম্যমান আশা। চৌখিনতাৰ এটি কুকুৰ আৰু স্বপ্নৰ ভৱিষ্যত। একাষে অধিক ক্ৰেডিট কাৰ্ড, মাষ্টাৰ কাৰ্ডৰ প্ৰয়োজন, একাষে আৱৰ্জনাৰ স্তূপ, প্লাষ্টিক বটল, ভগা কাৰ্টুন, সভ্যতাৰ নাম নজনা ফুলিঠা পেট, দুচকুত হীৰাৰ চিহ্ন, দুভৰিত এমুঠি অন্নৰ হাহাকাৰ পথে পথে। আন্দোলনৰ প্ৰতিটো ধাৰাত বিচৰা হয় জঘন্যভাৱে ভাষা, স্বায়ত্তশাসন, জনজাতিকৰণ, ৰাজ্য ইত্যাদি ইত্যাদি। কোনেও নাজানে, কোনেও নুবুজে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি পাৰ কৰা নিশাবোৰৰ কথা। একাপ চাহ 150 টকাত কিনি খোৱাৰ আমেজ। আমি আছো, আমাৰ স্বপ্ন আছে, সিহঁতে নাজানে স্বপ্নৰে হেৰু। বুজি পায় দিন আৰু ৰাতিৰ প্ৰভেদ, দুসাঁজ অন্নৰ মহত্ব। সিহঁতে স্বপ্ন ভাঙে, সিহঁতেই বনায়, আমিবোৰ দৰ্শক হৈ ৰওঁ। আমিয়ে প্ৰশ্ন কৰোঁ, আমাক সামৰি, আমিয়ে উত্তৰ দিওঁ, আমাক সামৰি। ধন্যবাদ। মোৰ এই কবিতাটো যদি ভাল লাগিছে তেন্তে পুনৰ নতুন কবিতা শুনিবলৈ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু বেল বটন ক্লিক কৰক আৰু লাইক কমেণ্ট কৰক। ধন্যবাদ।